Hello friends, মই সঞ্জয় আৰু আপোনালোকৰ মাজত লৈ আছো D.El.Ed ৰ 20টা মান এনভাইৰনমেন্ট সায়েন্স জিকে। সো फ्रेंड्स ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। সব ভিডিওটো হেকলৈ চাইত কৰিবলৈ ধন্যবাদ। নাম্বাৰ 1 মেৰু অঞ্চলত পোৱা প্ৰাণীবিধৰ নাম কি? সো এনসার হৈছে নাম্বাৰ এ বগা ভালুক। নাম্বাৰ 2 শামুক কোনটো শ্ৰেণীৰ উপভোক্তা? সো এনসার হৈছে নাম্বাৰ এ প্ৰাথমিক। নাম্বাৰ 3 এটাতকৈ অধিক খাদ্য শৃংখল মিলি কিহৰ সৃষ্টি কৰে? সো এনসার হৈছে নাম্বাৰ সি খাদ্যজাল। নাম্বাৰ 4 হেন কোনটো শ্ৰেণীৰ উপভোক্তা? সো এনসার হৈছে নাম্বাৰ সি তৃতীয়। নাম্বাৰ 5 যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে তাক কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ এ প্ৰাথমিক উপভোক্তা। নাম্বাৰ 6 যিবোৰ প্ৰাণীয়ে প্ৰাথমিক উপভোক্তা খাদ্য হিচাপে গ্ৰহণ কৰে তাক কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ সি গৌণ উপভোক্তা। নাম্বাৰ 7 জৈৱিক উপাদানৰ বিয়োজন ঘটোৱা অনুজীৱক কি বোলা হয়? সো এনসার হৈছে নাম্বাৰ এ বিয়োজক। নাম্বাৰ 8 বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম কি? সো এনসার হৈছে নাম্বাৰ বি চূণশিল। নাম্বাৰ 9 তলত দিয়াবোৰক কোনটো পৃথিৱীৰ বিৰল প্ৰজাতিৰ প্ৰাণী? সো এনসার হৈছে নাম্বাৰ এ শিহু। নাম্বাৰ 10 কোন তাৰিখে বিশ্ব জ্বলা দিৱস পালন কৰা হয়? সো এনসার হৈছে নাম্বাৰ এ 2 ফেব্ৰুৱাৰী। নাম্বাৰ 11 বিশ্ব বাসস্থান দিৱস কোন তাৰিখে পালন কৰা হয়? সো এনসার হৈছে নাম্বাৰ সি 3 অক্টোবৰ। নাম্বাৰ 12 বৰষুণৰ পৰিমাণ জোখা সঁজুলিবিধৰ নাম কি? সো এনসার হৈছে নাম্বাৰ বি ৰেইন গছ। নাম্বাৰ 13 বায়ুৰ উষ্ণতা জোখা সঁজুলিটোৰ নাম কি? সো এনসার হৈছে নাম্বাৰ সি থাৰ্মোমিটাৰ। নাম্বাৰ 14 বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জুখিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? সো এনসার হৈছে নাম্বাৰ এ হাইগ্ৰমিটাৰ। নাম্বাৰ 15 বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়? সো এনসার হৈছে নাম্বাৰ সি 22 মে। নাম্বাৰ 16 মৰিচাছ দ্বীপত কোনটো চৰাইয়ে কেলভেৰিয়া মেছ নামৰ গছৰ গুটি খাইছিল? সো এনসার হৈছে নাম্বাৰ এ দত চৰাই। নাম্বাৰ 17 তলত দিয়াবোৰক কোনটো পাচলি বাৰিষা কালত খেতি কৰা হয়? সো এনসার হৈছে নাম্বাৰ এ কোমোৰা। নাম্বাৰ 18 তলত দিয়াবোৰক কোনটো জৈৱিক উপাদান? সো এনসার হৈছে নাম্বাৰ ডি অনুজীৱ। নাম্বাৰ 19 তলত দিয়াবোৰক কোনটো তৃণভোজী প্ৰাণী? সো এনসার হৈছে নাম্বাৰ বি হৰিণা। নাম্বাৰ 20 তলত দিয়াবোৰক কোনটো মানৱ সৃষ্ট পৰিৱেশ? সো এনসার হৈছে নাম্বাৰ এ উদ্যোগ।